হাই গাইজ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল মাইণ্ড হাণ্টাৰ অবিনাশ কিশোৰলৈ মই স্বাগতম জনাইছোঁ। মই বৰ্তমান আজি আছোঁ বৰঙাবাৰীৰ গহপুৰ বৰঙাবাৰীৰ দীপৰাৰ কল্যাণী মন্দিৰ। আহক আজি আমি সকলোৱে এই মন্দিৰটো দৰ্শন কৰিম। এই মন্দিৰটোৰ আচলতে এটা বুৰঞ্জী প্ৰসিদ্ধ ইতিহাস আছে। এই মন্দিৰটো ব্ৰহ্মপুত্ৰৰ মাজত অৱস্থিত আছিল। ইয়াৰে দাঁতি কাষতে এখন গাঁও আছিল কৌনজপুৰ। সেই কৌনজপুৰৰ ব্ৰাহ্মণসকলে সেই মন্দিৰটোত পূজা পাতল কৰি আহিছিল। সেই পূজাৰীৰে এজন পূজাৰীৰ ছজনী ছোৱালী আছিল। সেই ছজনী ছোৱালীৰ লগতেই এই মন্দিৰৰ পৰা গোসানী আহি তেওঁলোকৰ লগতে এজনী ছোৱালীৰ ৰূপ লৈ খেলা ধূলা কৰি ফুৰিছিল। তেনেতেই এদিন এই ৰাস্তাইদি আৰিমত্ত ৰজাই প্ৰৱেশ কৰিছিল আৰু আৰিমত্ত ৰজা গৈ থাকোঁতেই আচলতে তেখেতৰ নামটো আৰিমত্ত এইটো কাৰণেই হৈছিল, তেখেতৰ মুখমণ্ডলটো দেখাত একেবাৰে হুবহু আৰি মাছটোৰ দৰে আছিল বাবে তেখেতক আৰিমত্ত ৰজা বুলি সকলোৱে মাতিছিল। আৰু সেই ৰজাই এই ৰাস্তাইদি গৈ থাকোঁতেই সেই ব্ৰাহ্মণৰ ছোৱালীজনীক দেখি প্ৰেমত আপ্লুত হৈছিল আৰু তাৰ পাছতেই ৰজাই মানুহ পঠিয়াই সেই ব্ৰাহ্মণজনক তেওঁৰ কন্যাজনীক বিবাহৰ বাবে প্ৰস্তাৱ আগবঢ়াইছিল। তেতিয়া ব্ৰাহ্মণজনে পোনছাতে অস্বীকাৰ কৰিছিল যে মহাৰাজ, মই আপোনাৰ এই প্ৰস্তাৱ মানিব নোৱাৰোঁ, কাৰণ সেই ছোৱালীজনীৰ অভিভাৱক যিহেতু মই নহয়। আৰু তেনেকৈ কোৱাৰ ফলতেই ৰজাই অলপ খঙো উঠিছিল। তাৰ পাছত এদিন ৰজাই নিজেই আহি সেই গোসানীক আহি বিয়াৰ প্ৰস্তাৱ দিছিল আৰু কল্যাণীয়েও ৰজাৰ সেই বিয়াৰ প্ৰস্তাৱ যেতিয়া নাকচ কৰিলে, ৰজাই খঙৰ ভমকত কল্যাণীৰ হাতত ধৰি তেওঁক জোৰ জবস্তি কৰিবলৈ আৰম্ভ কৰিছিল যে এজন ৰজাৰ আদেশ বা ৰজাৰ কথা যিহেতু পেলাবলৈ তেওঁ সাহস কৰিছিল, তাৰ বাবে হাতত ধৰি টানি লৈ যাবৰ খোজোতেই সেই গোসানীয়ে পাতাল ফুটি তেওঁ পাতাললৈ গমন কৰিছিল। তাৰ পাছতেই সেই গোসানীয়ে ৰজাক সপোন দেখুৱাইছিল যে মই আচলতে সেই থানৰ গোসানীহে আছিলোঁ, গতিকে আপুনি যি ভুল কৰিলে, গতিকে মোৰ সেই মন্দিৰ ভাগ আপুনি এটা ওখ স্থানত গৈ আপুনি স্থাপন কৰিব লাগিব, তেতিয়াহে মই আপোনাক ক্ষমা কৰিম আৰু তাৰ কাষতে এটা আপুনি পুখুৰী নিৰ্মাণ কৰিব লাগিব। ঠিক তেনেধৰণেই সেই কথামতেই ৰজাই ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰা আনি এই স্থানত সেই মন্দিৰটো স্থাপন কৰিছিল। তেতিয়াৰ পৰাই এই মন্দিৰটোৰ নাম কল্যাণী থান হিচাপে এই থানখনৰ নামটো নামাকৰণ কৰা হ'ল বা মানুহৰ মাজত তেনেধৰণেই প্ৰচলিত হৈ থাকি গ'ল। গতিকে আহক এতিয়া আমি অলপ মন্দিৰটোৰ ভিতৰলৈ সোমাই যাওঁ। মন্দিৰটো যিহেতু নিৰ্মাণ হৈ আছে নতুনকৈ, গতিকে কিমান দূৰ কি কৰিছে আহক আমি আগবাঢ়ি যাওঁ। এই কল্যাণী থানৰ মন্দিৰত ইতিমধ্যেই ভাস্কৰ্য শিল্প নিৰ্মাণ হৈ আছে। এজন ভাস্কৰ্য শিল্পীয়ে এই মূৰ্তি নিৰ্মাণ কৰি আছে। আহক তেওঁৰ লগত অকণমান কথা পাতোঁ। ক'ত ঘৰ, তেওঁ ক'ৰ পৰা আহিছে, তেওঁৰ নামটো, আপোনাৰ নামটো কি? নমস্কাৰ, মোৰ নাম শ্ৰী হৰিপ্ৰসাদ বৰা। মোৰ ঘৰ গহপুৰ বৰিগাঁৱত। মই এতিয়া এইখিনি মই এম এল এ চাই মাতি আনি দিলে সুন্দৰ কৰিবলৈ বিচাৰিছোঁ। খুব ভাল লাগিল আচলতে এজন অসমীয়া ল'ৰা, আৰু এই অসমীয়া ল'ৰাৰ হাতৰ পৰশতে আচলতে প্ৰাণ পাই উঠিব এই মন্দিৰৰ সৌন্দৰ্যতা। খুব ভাল লাগিছে আচলতে, নিজকে আত্মগৌৰৱ অনুভৱ কৰিছোঁ। আগতে আমাৰ ল'ৰাসমূহ পিছ পৰি আছিল, কিন্তু এতিয়া দেখা পোৱা গৈছে এনেকুৱা আমাৰ অসমীয়া ল'ৰাসমূহ আগবাঢ়ি আহিছে। আগতে এইবিলাক কামৰ কাৰণে বাহিৰৰ পৰা কাৰিকৰসমূহক আমন্ত্ৰণ কৰি অনা হয় আৰু এই মন্দিৰটোৰ প্ৰতিখন ৱালতেই এনেধৰণে মানে এনেকুৱা মূৰ্তি স্থাপন কৰা হ'ব। খুব ভাল লাগিব যেতিয়া সম্পূৰ্ণ হৈ উঠিব। আচলতে ইয়াৰ কাষতে নিৰ্মাণ কৰিছে বিবাহ ভৱন, য'ত বিবাহ কাৰ্য সম্পন্ন হ'ব। আৰু ইতিমধ্যে ওপৰত পৰিচালনা সমিতিয়ে জনাইছে যে যাত্ৰী, দূৰ দূৰণিৰ যাত্ৰী আহিলে তাত থাকিব পৰাকৈ কিছুমান ৰুম ইয়াত তেওঁলোকে কৰিব। গতিকে আহক আমি অকণমান বিবাহ ভৱনটোৰ ফালে যাওঁ। খুব সুন্দৰভাৱে তৈয়াৰ কৰিছে। বেছি ডাঙৰ নহ'লেও গহপুৰৰ এই অঞ্চলটোৰ এখন বিবাহ সম্পন্ন কৰিব পৰাকৈ এটা বিবাহ ভৱন নিৰ্মাণ কৰি আছে। কল্যাণী থানৰ মুখ্য কাৰ্যালয়, যিটো কাৰ্যালয়ৰ পৰাই গোটেই থানখন পৰিচালিত হৈ আহিছে। এয়া আমি অলপ ভিতৰলৈ সোমাই আহিছোঁ। আচলতে এই কাৰ্যালয়টোৰ পৰাই এই থানৰ সমূহ কাম কাজ, থানখনৰ নিৰ্মাণ বা ইয়ালৈ অহা ফাণ্ডসমূহ কেনেধৰণে খটুৱাব, কোনটো বস্তু ডেভেলপ কৰিব,
এইটো কাৰ্যালয়ৰ পৰাই হয়। ইয়াতে আমাৰ সম্পাদক ডাঙৰীয়াও আছে। আপোনাৰ নামটো জানিব পাৰিম নেকি? মোৰ নাম দিগন্ত বৰুৱা। এখেত দিগন্ত বৰুৱা এই থানখনৰ পৰিচালনাৰ দায়িত্বত আছে। আপুনি কিমান দিনৰ পৰা ইয়াত আছে, মানে আপোনাৰ কাৰ্যকৰ্তা? বৰ্তমান এইটো আমাৰ তৃতীয় কাৰ্যকাল। ইয়াৰ আগতে আছিলোঁ হয়। আমি 2011 চনলৈকে, আৰু 2017 চনত গৈ পুনৰ আমি নিযুক্তি পাইছোঁ। বৰ্তমান 2020 চনলৈকে আমাৰ প্ৰতিটো তৃতীয় কাৰ্যকাল আমাৰ চলি আছে। আমি সুন্দৰভাৱে আমাৰ থানটো পৰিচালিত কৰিবলৈ চেষ্টা কৰিছিলোঁ। হয়তো ক'ৰবাত হয়তো দুই এটা ভুল ত্ৰুটি থাকিবও পাৰে, সেইখিনি নথকাটো কোনো সম্ভৱ নহয়। তথাপিও আমি আমাৰ যিমান পাৰোঁ চেষ্টাৰ জৰিয়তে আমি ভাবিছোঁ যে আমি থানখন যিমান পাৰোঁ নিয়াৰিকৈ পৰিচালনা কৰিবলৈ এটা চেষ্টা কৰিছোঁ। আপোনালোকে যেতিয়া থানলৈ আহিব, ইয়াত যেতিয়া শৰাই আগ কৰিব, আগ কৰাৰ লগে লগে এনেধৰণে আহি এইটো কাৰ্যালয়, ইয়াত আপোনালোকে আপোনালোকৰ শৰাইভাগ আগ কৰিব লাগিব। তাৰ পাছতেই ইয়াত আপুনি নিজৰ নামটো ৰেজিষ্টাৰ কৰি এখন কুপন সংগ্ৰহ কৰিব লাগিব। আৰু যেতিয়া থানৰ পূজা শেষ হ'ব, শেষ হোৱাৰ পাছত আপুনি সেই কুপনখন দি আপোনাৰ নিজৰ শৰাই যিখিনি মাৰ প্ৰসাদ সেইখিনি আপুনি সংগ্ৰহ কৰি ঘৰলৈ লৈ যাব পাৰিব। আৰু এই কাৰ্যালয়টোৰ কাষতেই আছে আচলতে এই থানখনৰ যিহেতু বলি বিধানো হয়। বলিশালটো আগতে থানৰ ভিতৰতে আছিল, কিন্তু এতিয়া বনাই থকাৰ কাৰণে তাক একাষৰীয়া কৰি ইয়ালৈ লৈ আহিছে। মই নিজে আচলতে বলি প্ৰথাক ইমান এটা বিশ্বাস নকৰোঁ, কিন্তু তথাপিতো পৰম্পৰাগতভাৱে চলি আহিছে যিহেতু, সেইবাবে আপোনালোকক মন্দিৰটোৰ প্ৰতিটো বস্তু দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ইয়াতেই ভক্তসকলে যি বলি আগবঢ়ায়, হাঁহ, পাৰ, ছাগলী সকলোবিলাক ইয়াতেই বলি দিয়ে। আৰু বলি দিয়াৰ পাছত ইয়াতেই ভোগ নিৰ্মাণ হয়। মই আপোনালোকক সেই য'ত ভোগ বনাই সেই তালৈও নিবলৈ চেষ্টা কৰিম। গতিকে আহক, এতিয়া আমি অলপ মন্দিৰটোৰ মেইন যিখন থাপনা, সেই থাপনাখন প্ৰথমে দৰ্শন কৰোঁ। তাৰ পাছত লাহেকৈ আমি ভোগঘৰৰ কাষলৈ আগবাঢ়ি যাম। এইখনেই সেই ঐতিহাসিক কল্যাণী থানৰ মূল থাপনা ঘৰ, য'ত সোণৰ মূৰ্তি, বলি দিয়া ঐতিহ্যৰ বলি দিয়া এখন দাৰ পৰা আৰম্ভ কৰি সকলো বস্তুসমূহ ইয়াত আছে। বিভিন্ন ভক্তই আহি ইয়াত তেখেতসকলৰ মনোবাঞ্ছা পূৰণ হোৱাৰ কাৰণে পূজা আগ কৰে। এতিয়া যথেষ্ট ভক্ত আচলতে কম, যিহেতু লকডাউন চলি আছিল, গতিকে মন্দিৰ খোলা বেছিদিন হোৱাই নাই। খুব কম সংখ্যক মানুহ এটা সামাজিক দূৰত্ব বজাই ৰাখিহে মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিবলৈ দিয়া হৈছে। লাহে লাহে ভক্তৰ সমাগম বাঢ়ি আহিব। মই আগতেও আহিছোঁ ইয়ালৈ, তাত তেতিয়া দেখা পাইছোঁ যথেষ্ট ভক্তৰ সমাগম হয়। গতিকে আহক, এতিয়া আমি পৰৱৰ্তী ভোগঘৰৰ ফালে আগবাঢ়ি যাওঁ। এইটোৱে হৈছে ইয়াৰ ৰান্ধনীশাল, য'ত ভোগ নিৰ্মাণ কৰা হয়। এয়া ভক্তই আগ কৰা ছাগলী কাটি আছে, বলি মাংস। ইয়াতে মাছৰো বলি দিয়া হয়, মাছৰো ভোগ ইয়াত হেৰি কৰা হয়। ইয়াত দেখা পাইছে, ইয়াতে সম্পূৰ্ণ সামাজিক সাজপাৰ পৰিধান কৰিহে আচলতে ইয়াৰ ভিতৰলৈ সোমাব লাগে। এইটোৱে হৈছে এই থানৰ ৰান্ধনীশাল। মই যিহেতু ভোগঘৰত আছোঁ, ঘাম ওলাইছে, যথেষ্ট গৰম। এয়া এইফালে ৰান্ধনী আমাৰ, ইয়াত যে ভোগ প্ৰস্তুত হয়, খিচিৰি হয় নে ভাত বা? ইয়াত আপোনাৰ খিচিৰি ভোগ হয়, হাঁহৰ ভোগ হয়, ছাগলী ভোগ হয়। আচলতে এই মন্দিৰৰ ভোগ ভাগি যেনেকেই নবনাওক খুবেই সুন্দৰ হয়। কোনো ধৰণৰ মা মছলা তেনেকৈ ব্যৱহাৰ নকৰে, পৰম্পৰাগতভাৱে বনাই আহিছে আগৰ পৰাই।
লাহে লাহে এই কল্যাণী থানৰ যাত্ৰী বহুত দূৰ দূৰণিৰ পৰা আহিবলৈ আৰম্ভ কৰিছে। আপোনালোকো আহক, খুব ভাল লাগিব। আহক আমি এতিয়া ভোগঘৰৰ পৰা বাহিৰৰ ইয়াৰ কাষতে মন্দিৰৰ কাষতে আছে এটা বৰ পুখুৰী, সেই পুখুৰীটোৰ পাৰলৈ যাওঁ। এই পুখুৰীটো আৰিমত্ত ৰজাই তেতিয়াই খান্দিছিলে যেতিয়া ৰজাক সপোন দেখুৱাইছিলে। তেতিয়া কল্যাণী গোসানীয়ে তেওঁক কৈছিল যে সেই মন্দিৰটোৰ কাষতেই এটা পুখুৰী খান্দিবলৈ বাৰু সেই পুখুৰীটো দুপৰীয়াৰ ভিতৰত খান্দি শেষ কৰিব লাগিব। আৰু সেইমতেই ৰজাই দিনৰ দুপৰীয়াৰ ভিতৰত এই 52 বিঘা পুখুৰীটো খান্দি শেষ কৰিছিল। আৰু ইয়াত আগতে ইটাৰ খলপ আছিল, এতিয়াও যদি মাটিখিনি আঁতৰোৱা হয় ইটাৰ কিছুমান খলপ দেখা পোৱা যায়। দুপৰীয়াৰ ভিতৰত পুখুৰীটো খান্দি শেষ কৰাৰ কাৰণেই এই পুখুৰীটো দিপৰা পুখুৰী হিচাপে জনাজাত। আৰু সেই নামেৰেই এই সমগ্ৰ অঞ্চলটো আজিৰ তাৰিখতো দিপৰা বুলিয়ে জনাজাত হৈ আছে। এই পুখুৰীটোলৈ আগতে ডাইৰেক্ট ব্ৰহ্মপুত্ৰৰ পৰা সুৰংগইদি পানী আহিছিল, কিন্তু এতিয়া ইতিমধ্যে বিভিন্ন ভূমিকম্প বা এনেকুৱাৰ ফলত সেই সুৰংগটো বহি যোৱাৰ ফলত এতিয়া তাৰ পৰা পানী নাহে, যাৰ কাৰণে এটা সময়ত এবাৰ পুখুৰীটোলৈ ব্ৰহ্মপুত্ৰ চাপি আহিছিল। গতিকে বহু পূজা পাতল কৰি আকৌ পুনৰ ব্ৰহ্মপুত্ৰক সেই নিজৰ সুঁতি সলনি কৰোৱা হ'ল ইয়াৰ গাঁৱৰ ৰাইজে। আৰু এয়াই আছিল এই কল্যাণী থানৰ ইতিহাস আৰু ইয়াৰ মহত্ব। আপোনালোকৰ যদি এই ব্লগটো ভাল লাগিল তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো কমেণ্ট কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। লগতে যিসকলে নতুনকৈ মোৰ এই চেনেলটোলৈ আহিছে তেখেতসকলক মই অনুৰোধ কৰিছোঁ যাতে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে আৰু কাষতে থকা বেল আইকনটো দবাই দিব যাতে মোৰ পৰৱৰ্তী ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ পায়। ধন্যবাদ।